হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ দেওবৰীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমতে লাগি গৈছোঁ কিচেনটো অকণ চাফ কৰোঁ বুলি। আন দিনাটো সময় নাপাওঁৱেই, সেই দেওবাৰৰ দিনটোতে ৰাতিপুৱাৰ বাচনখিনি ধোৱাৰ লগতে এই কামখিনি কৰিবলৈ যত্ন কৰোঁ। আৰু পাকঘৰটো চাফ থাকিলেহে তাত ৰন্ধা বঢ়া কৰি ভাল লাগে, নহয়নে? যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিচেনৰ কামখিনি কৰাৰ পিছত মই গা পা ধুই ল'লোঁ আৰু অকণমান ক্ৰীমো সানি ল'লোঁ। আৰু এই ৰঙা ফুটটো ল'বই লাগিব, নহ'লে কিবা উকা লাগি থাকে। তাৰ পিছত মোৰ ৰুমটো ঠিক ঠাক কৰাত লাগি গ'লোঁ। শনিবাৰৰ দিনটোত ভাবি থাকোঁ যে কাইলৈ দেওবাৰ, মনটো কিবা ভাল লাগি থাকে। পিছে ৰাতিপুৱাৰ পৰা এটাৰ পিছত এটা কাম ওলাইহে থাকে। আৰু আজি আমাৰ ব্ৰেকফাষ্টত আছিলে পইতা ভাত, কেইটুকুৰামান পিঁয়াজ, কেঁচা সৰিয়হ তেল, কেঁচা জলকীয়া, কঁঠাল গুটি, আচাৰ, অকণমান আচাৰৰ তেল, কণ জলকীয়া, নিমখ, এনেকে খাই মোৰ বিৰাটেই ভাল লাগে। আজিলৈ ইমানেই, বাই।